চাবিসকল ড্ৰিম চক্ৰৰ বাবে নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক লৈ আহিছোঁ কানাড়া বেংক সম্পৰ্কীয় কিছু ইনফৰমেশ্যন। কি আছে এই ইনফৰমেশ্যনত আপোনালোকক ভিডিঅ'টো শেষলৈকে জনাম। চাবিসকল ভিডিঅ'টো শেষলৈকে চাই যাব। যেহেতু আপোনালোকে চাবিসকল বিদ্যালয়ৰ যি ট্ৰানজেকশ্যন, যি এনুৱেল গ্ৰাণ্ট বা যিসমূহ ট্ৰানজেকশ্যন আপোনালোকে কানাড়া বেংক যোগেদি কৰি আছে আৰু কানাড়া বেংকৰ ট্ৰানজেকশ্যন আপুনি কেনেকৈ কৰে, আপোনালোকে কানাড়া বেংকৰ এটা PP জেনেৰেট কৰিব লাগে আৰু সেই PPটো কানাড়া বেংকত জমা দিব লাগে। বেংকত জমা দিয়াৰ পিছত নিৰ্দিষ্ট প্ৰতিষ্ঠানে সেই ধনসমূহ লাভ কৰে। কিন্তু 1 জানুৱাৰীৰ পৰা এই যি ছিষ্টেমটো কিছু পৰিৱৰ্তন হ'বলৈ গৈ আছে, তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ বিদ্যালয়ৰ 10 আৰু GST ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। 10 হৈছে আপোনালোকে টেক্স ডিডাকশ্যন এণ্ড কালেকশ্যন একাউণ্ট নাম্বাৰ। এই যি টেক্স ডিডাকশ্যন এণ্ড কালেকশ্যন একাউণ্ট নাম্বাৰ আপোনালোকে বিদ্যালয়ে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে বিদ্যালয়ৰ GST ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকক জনাব বিচাৰিছোঁ। কি কাৰণে আপোনালোকে 10 নম্বৰ আৰু GST ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু আপোনালোকে 1 জানুৱাৰীৰ পৰা আপোনালোকে এই যিসমূহ কানাড়া বেংকৰ ট্ৰানজেকশ্যনসমূহ আপোনালোকে যি ট্ৰেজাৰী আছে, ট্ৰেজাৰী অফিচ যোগে হ'ব। আপোনালোকৰ যিসমূহ PP জেনেৰেট হ'ব, সেই জেনেৰেট হোৱা PPসমূহ আপোনালোকে ট্ৰেজাৰী অফিচত জমা কৰিব লাগিব। তাৰ বাবে আপোনালোকে বিদ্যালয়ত এটা ডংগল লাভ কৰিব আৰু ডংগল যোগেদি আপোনালোকৰ এটা পাছবুক টাইপৰ কাম কৰিব সেই ডংগলে, আৰু ডংগলটো আপোনালোকে ডংগল যোগেদি আপোনালোকে সমূহ ট্ৰানজেকশ্যন কৰিব লাগিব। প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ 10 যিহেতু টেক্স ডিডাকশ্যন এণ্ড কালেকশ্যন একাউণ্ট নাম্বাৰ আপোনালোকে জেনেৰেট কৰিব লাগিব বা ক্ৰিয়েট কৰিব লাগিব। কেনেকৈ ক্ৰিয়েট কৰিব, কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াত উল্লেখ কৰা হৈছে আপোনালোকে এটা ভেলিড মোবাইল নাম্বাৰ লাগিব আৰু অফিচ ইমেইল ID এটা লাগিব। যিহেতু হেডমাষ্টাৰ নতুবা প্ৰিন্সিপাল, যিকোনো হেডমাষ্টাৰ নতুবা প্ৰিন্সিপালৰ এটা ফোন নম্বৰ আৰু এটা অফিচিয়েল ইমেইল এড্ৰেছ প্ৰয়োজন হ'ব। তাৰ বাবে স্কুল নেম, ডেজিগনেশ্যন, হেডমাষ্টাৰ, প্ৰিন্সিপাল। আপোনালোকক এড্ৰেছ প্ৰুফ লাগিব। যিহেতু এড্ৰেছ প্ৰুফ আপোনালোকে প্ৰতিখন বিদ্যালয়ৰ ইলেক্ট্ৰিচিটি বিল আছে, সেই ইলেক্ট্ৰিচিটি বিল আপোনালোকে এই এড্ৰেছ প্ৰুফ হিচাপে দিব পাৰে। ইয়াৰ পিছতে আপোনালোকৰ হেড বা প্ৰিন্সিপালৰ আপোনালোকৰ পেন নম্বৰ লাগিব আৰু ইয়াৰ পিছতে পুনৰ আধাৰ কাৰ্ড প্ৰয়োজন হ'ব হেডমাষ্টাৰ নতুবা প্ৰিন্সিপালৰ। এইকেইটা ডকুমেণ্টছ প্ৰয়োজন হ'ব আপোনালোকৰ 10 নম্বৰ জেনেৰেট কৰিবৰ বাবে। ইয়াৰ পিছতে আপোনালোকে বিদ্যালয়ৰ GST ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। প্ৰতিখন বিদ্যালয়ৰ বাবে বাধ্যতামূলক GST ৰেজিষ্ট্ৰেশ্যন। তাৰ বাবে কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব আপোনালোকক জনাব বিচাৰিছোঁ। ইয়াৰ বাবে আপোনালোকে 1 নম্বৰতে পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব হেডমাষ্টাৰ প্ৰিন্সিপালৰ, যিহেতু বিদ্যালয়ৰ হেড নতুবা প্ৰিন্সিপালৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ প্ৰয়োজন হ'ব, ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। ইয়াৰ পিছতে পেন কাৰ্ডৰ প্ৰয়োজন হ'ব, পেন কাৰ্ড হেড বা প্ৰিন্সিপালৰ যি পেন কাৰ্ডৰ প্ৰয়োজন হ'ব। ইয়াৰ পিছতে আপোনাৰ আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড হেড টিচাৰ নতুবা প্ৰিন্সিপালৰ যি আধাৰ কাৰ্ড প্ৰয়োজন হ'ব। ইয়াৰ পিছতে মোবাইল নম্বৰ আৰু ভেলিড ইমেইল ID, যিহেতু এটা ভেলিড ইমেইল ID, স্কুল ইমেইল ID প্ৰয়োজন হ'ব আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব হেড বা প্ৰিন্সিপালৰ। ইয়াৰ পিছতে পুনৰ আপোনালোকৰ ইলেক্ট্ৰিচিটি বিল প্ৰয়োজন হ'ব, যি পাৰ্মানেণ্ট এড্ৰেছ হিচাপে ব্যৱহাৰ কৰিবৰ বাবে। যিহেতু এই 3 মাহৰ লাষ্ট 3 মাহৰকৈ পুৰণা হ'ব নালাগিব বিলখন, এই বিলখন প্ৰয়োজন হ'ব আপোনাৰ GST ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে। যিহেতু আপোনালোকে 10 নম্বৰ প্ৰথমে জেনেৰেট কৰিব লাগিব, তাৰপিছত আপোনালোকে স্কুলৰ বিদ্যালয়ৰ যি 10 নম্বৰটো প্ৰয়োজন হ'ব, ইয়াত 10 নম্বৰটো আপোনালোকৰ প্ৰয়োজন হ'ব, 10 নম্বৰ আপোনালোকে দিব লাগিব। ইয়াৰ পিছতে 7 নম্বৰ লিখা আছে বেংক ডিটেইল অফ স্কুল। যিহেতু আপোনালোকে পূৰ্বতে যি আপোনালোকৰ যি এনুৱেল গ্ৰাণ্ট বা SMCৰ ফাণ্ডসমূহ যিসমূহ বিদ্যালয়ে পূৰ্বতে যিখন বেংকত লাভ কৰিছিলে, আসাম গ্ৰামীণ বিকাশ বেংকেই হওক বা কানাড়া বেংকেই হওক বা আসাম SBI বা যিকোনো ধৰণৰ বেংকত আপোনালোকে লাভ কৰিছিলে। পূৰ্বৰ যি কানাড়া বেংক অহাৰ পূৰ্বে আপোনালোকে যিসমূহ বেংকৰ যোগেদি লেনদেন কৰিছিলে, তাৰ পাছবুক ফটোগ্ৰাফ লাগিব নতুবা চেক, কেঞ্চেল চেক, বেংক পাছবুক ষ্টেটমেণ্ট, যিকোনো ধৰণৰ এটা আপোনালোকৰ ফ্ৰণ্ট চাইজ এটা কপি লাগিব। যিহেতু এই যি GST জেনেৰেট কৰিবৰ বাবে এইটো ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াৰ পিছতে উল্লেখ কৰা আছে ফৰ এপ্লিকেশ্যন এণ্ড এছিষ্টেণ্ট প্লিজ কণ্টেক্ট। যিহেতু কিছু আপোনালোকৰ যদি এই ক্ষেত্ৰত কিছু সহায়ৰ প্ৰয়োজন হয়, আপোনালোকে ইয়াতে ফোন নম্বৰ দিয়া হৈছে নামান জৈন চাৰ্টাৰ্ড একাউণ্টেণ্ট, কণ্টেক্ট নম্বৰ দিয়া হৈছে আপোনালোকে দেখিবলৈ পাইছে 9864422766, ৰাজেশ পল 7002862935। এই যি ঘোষ ছাৰৰ ফোন নম্বৰটো কিছু ভুল আছে, আপোনালোকে তাৰ পৰিৱৰ্তে এই দুটা যি নম্বৰ আছে নমন জৈন আৰু ৰাজেশ পল, এই দুটা নম্বৰত আপোনালোকে যোগাযোগ কৰি আপোনালোকে কিবা যদি সহায়ৰ প্ৰয়োজন হয় আপোনালোকে যোগাযোগ কৰিব পাৰে। কানাড়া বেংকৰ যি আপোনালোকৰ ট্ৰানজেকশ্যন জেনেৰেট কৰিবৰ বাবে আপোনালোকে 10 নম্বৰ আৰু GST ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰ বাবে আপোনালোকক কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ আপোনালোকে এই যি 10 আৰু GST ৰেজিষ্ট্ৰেশ্যন কৰিব সবিশেষ আপোনালোকক ভিডিঅ'টোত জনালোঁ। চাবিসকল ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।